নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আছাম এইচএছ ৰিজাল্ট 2023 27 মে'। ইয়াত দেখিবলৈ পাইছে আছাম ব'ৰ্ড 12 ৰিজাল্ট, অৰ্থাৎ 27 মে' তাৰিখে ৰিজাল্ট ঘোষণা কৰা পূৰ্ণ সম্ভাৱনা আছে। এই ৱেবছাইটটোত অফিচিয়েল ৱেবছাইট হয় এটা। ইয়াত চাইছে 27 মে' তাৰিখে ৰিজাল্ট ঘোষণা কৰিব বুলি ইয়াত দি দিছে, আৰু ইয়াত 10টাকৈ অফিচিয়েল ৱেবছাইট দিছে ৰিজাল্ট চেক কৰিবলৈ। ইয়াত আপোনালোকে ৰিজাল্ট চেক কৰিব পাৰিব, কিন্তু ৰণোজ পেগু আৰু হিমন্ত ডাঙৰীয়াই একো এতিয়ালৈকে টুইট কৰা নাই। বন্ধু বান্ধৱীসকল, এইটো এটা অফিচিয়েল ৱেবছাইট হয়। 27 মে' তাৰিখে ইয়াত আপডেট আহিছে, নতুন আপডেট আহিছে 27 মে' তাৰিখে, আৰু ইয়াত টাইমো দি দিছে 9 AM, 4 ঘণ্টা আগত আপডেট হৈছে এইটো। গতিকে 27 মে' তাৰিখে পূৰ্ণ সম্ভাৱনা আছে ৰিজাল্ট দিবলৈ।